সমগ্ৰ আসলতে ঘটনাটো ক'বলৈ বিচাৰিম কাৰণ আমি যেতিয়া 18 তাৰিখৰ দিনা বিয়লি ভাগত সেই খবৰটো পাইছিলোঁ খবৰটো পোৱাৰ পাছতেই মোক নিৰ্দেশ দিয়া হৈছিল যে মই ছিংগাপুৰলৈ যাব লাগে আৰু যেহেতু মোৰ হাতত এখন পূৰ্বৰে এখন ভিসা আছিল যোৱা বছৰ যেহেতু মই এপ্লাই কৰিছিলোঁ সেই ভিসাখন টকাৰ বাবে সেইদিনা নিশাই 19 তাৰিখৰ দিনা নিশাই আমি যাত্ৰা কৰিছিলোঁ ছিংগাপুৰৰ অভিমুখে আৰু পৰৱৰ্তী দিনা পুৱা 6:30 বজাত ছিংগাপুৰত উপস্থিত হৈছিলোঁ ছিংগাপুৰত উপস্থিত হোৱাৰ পাছত আমি 6:30 বজাত উপস্থিত হৈছোঁ জুবিন গাৰ্গ সেইদিনাখন নিশা আছিল আৰু তালৈ আমি পুনে পুনে গৈ উপস্থিত হৈছিলোঁ যেতিয়া আমি গম পাইছিলোঁ যে ছিংগাপুৰ জেনেৰেল হস্পিটেলৰ যি 9 নম্বৰ ব্লকত জুবিন গাৰ্গ আছে আমি তালৈ গৈছিলোঁ তাত উপস্থিত হৈছিলোঁ সেই সময়ত আমি যেতিয়া উপস্থিত হৈছিলোঁ সেই সময়ত কিন্তু আমি তাত কোনো সিদ্ধাৰ্থ শৰ্মা বা কোনো শ্যামকানু মহন্তক আমি তাত দেখা পোৱা নাছিলোঁ আমি অপেক্ষা কৰিছিলোঁ কিছু সময় প্ৰায় 11 মান বাজিছিল আৰু 11 মান বজাত তেতিয়া আহি উপস্থিত হৈছিল শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক যিজন শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গক নিমন্ত্ৰণ কৰি লৈ গৈছিল তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ যি মেনেজাৰ আছিল সিদ্ধাৰ্থ শৰ্মা তাত উপস্থিত হৈছিল সেখৰ জ্যোতি গোস্বামী তাত উপস্থিত হৈছিল সন্দীপন গাৰ্গ তাত উপস্থিত হৈছিল আৰু আমি তেওঁলোকৰ সৈতে কথা বতৰা পতাৰ চেষ্টা কৰিছিলোঁ পোনপ্ৰথমে আমি শ্যামকানু মহন্তৰ সৈতে যেতিয়া কথা পাতিছিলোঁ শ্যামকানু মহন্তই আমি প্ৰশ্ন কৰিছিলোঁ যে জুবিন গাৰ্গৰ এই ঘটনা হ'ল তাৰ বাবে তেওঁ কিয় দায়িত্ব নল'লে তেওঁ কিয় জুবিন গাৰ্গৰ ৰেছপনচিবিলিটিখিনি ভালদৰে নল'লে সেই কথা আমি তেওঁক পোনপটীয়াকৈ প্ৰশ্ন কৰিছিলোঁ আৰু তেতিয়া তেওঁ আমাক জনাইছিল যে জুবিন গাৰ্গ বোলে নিজৰ ইচ্ছাতহে তালৈ গৈছিল কিন্তু তাৰ সমান্তৰালভাৱে যিখিনি পোষ্টাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে বা ছিংগাপুৰত যিখিনি পোষ্টাৰ আছে সেই সকলোবোৰ পোষ্টাৰত কিন্তু শ্যামকানু মহন্তই জুবিন গাৰ্গৰ ফটো ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত সেই সময়ত যেহেতু আমি যেতিয়া কথা পাতি আছিলোঁ সেই সময়ত এটপচি চলি আছিল লেজাৰ এটপচি চলি আছিল ছিংগাপুৰৰ যিটো ছিংগাপুৰৰ নিয়ম অনুসৰি লেজাৰ এটপচি তাত চলি আছিল লেজাৰ এটপচি শেষ হোৱাৰ পাছত জুবিন গাৰ্গক আমাৰ মৰমৰ শিল্পীগৰাকীক বাহিৰলৈ উলিয়াই অনা হৈছিল আৰু সেই সময়ত যিহেতু মই ছিংগাপুৰত থকা বুলি বিভিন্নজনে গম পাইছিল অসমৰ মানুহ প্ৰায় অধিকাংশই গম পাইছিল যে তাত জুবিন গাৰ্গ আছে আৰু সেই সময়ত সকলোৱে বিচাৰিছিল জুবিন গাৰ্গক এবাৰ চাবৰ বাবে আৰু তেতিয়া আমি চেষ্টা কৰিছিলোঁ যে জুবিন গাৰ্গৰ এটা ভিডিঅ' বা এখন ফটো যদি আমি ল'ব পাৰোঁ আৰু তেতিয়া আমি সেই চেষ্টা কৰি থকাৰ সময়তে সেই স্থানত আহি উপস্থিত হৈছিল জুবিন গাৰ্গৰ সেইগৰাকী মেনেজাৰ যিগৰাকী মেনেজাৰৰ নাম হৈছে সিদ্ধাৰ্থ শৰ্মা তেওঁ ব্যৱহাৰৰ বিষয়ে পূৰ্বতে মই অৱগত নাছিলোঁ কিন্তু তাৰ পাছত যেতিয়া তেওঁ আহি উপস্থিত হ'ল তেওঁ আমাক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে ছিংগাপুৰ যিহেতু যথেষ্ট শান্তিপ্ৰিয় জেগা তাত সকলো মানুহে ঠাণ্ডা কৰি থাকে কিন্তু সেই স্থানত তেওঁ যথেষ্ট হৈ হাল্লা কৰিছিল আৰু যাৰ ফলত আচলতে আমি যি ফটো সংগ্ৰহ কৰিছিলোঁ অসমৰ ৰাইজৰ বাবে ছিংগাপুৰৰ পৰা বা যি ভিডিঅ' সংগ্ৰহ কৰিছিলোঁ সেইখিনি ডিলিট কৰিবলৈ বাধ্য কৰাইছিল তাৰ স্থানীয় আৰক্ষীহঁতে স্থানীয় আৰক্ষী আহি আমাক প্ৰশ্ন কৰিছিল যে আপোনাৰ হাতত কি ভিসা আছে যেতিয়া আমি কৈছিলোঁ যে মোৰ হাতত বৰ্তমান ছিংগাপুৰৰ টুৰিষ্ট ভিসা আছে তেওঁ আমাৰ ভিসাখন চাবলৈ বিচাৰিলে ভিসাখন আমি দেখুওৱা তেওঁ ক'লে যে আপোনাৰ হাতত যিহেতু এখন টুৰিষ্ট ভিসা আছে আৰু ছিংগাপুৰৰ যি নীতি নিয়ম আইন কানুন যথেষ্ট কঠোৰ গতিকে আমি সেইখন ভিসা লৈ তাত কোনো ধৰণৰ কাম কৰিব নোৱাৰোঁ বা ৰিপৰ্টিং কৰিব নোৱাৰোঁ ৰিপৰ্টিঙৰ কাৰণে অথবা কাম কৰিবলৈ হ'লে আমাক বেলেগ ভিসা লাগিব আৰু তেতিয়া তেওঁলোকে মোৰ হাতৰ পৰা ফোনটো লৈ লৈছিল মোৰ হাতৰ পৰা ফোনটো লৈ সকলোবোৰ ভিডিঅ' এটা এটাকৈ তেওঁলোকে পৰীক্ষা কৰি তাৰ ভিতৰত কোৱা সকলোবোৰ ভিডিঅ' ডিলিট কৰিবলৈ আমাক নিৰ্দেশ দিছিল আৰু তেওঁলোকে আচলতে নিজৰ হাতেৰে সেইখিনি ডিলিট কৰি দিছিল পৰৱৰ্তী সময়ত কিন্তু যেতিয়া আমি সিদ্ধাৰ্থ শৰ্মাৰ কথা পাতিছোঁ তেতিয়া কিন্তু তেওঁৰ ব্যৱহাৰ যি আছিল আচলতে সেয়া যথেষ্ট বেয়া আছিল অশ্লীল ভাষাৰে গালি গালাজ কৰিছিল যিজন সিদ্ধাৰ্থ শৰ্মাই আগৰ দিনা জুবিন গাৰ্গ যেতিয়া পানীলৈ নামি গৈছিল সেই সময়ত জুবিন গাৰ্গক ৰখোৱাৰ ন্যূনতম চেষ্টাখিনিও নকৰিলে সেইজন জুবিন গাৰ্গে কিন্তু পৰৱৰ্তী দিনা অসমৰ মানুহে যেতিয়া জুবিন গাৰ্গক এবাৰ চাবলৈ বিচাৰিছিল সেই জুবিন গাৰ্গক চাবলৈ বিচৰাৰ সময়ত আমি যেতিয়া ফটো সংগ্ৰহ বা ভিডিঅ' সংগ্ৰহৰ বাবে আগবাঢ়ি গৈছোঁ তেতিয়া কিন্তু আমাক অশ্লীল ভাষাৰে গালি গালাজ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে যেতিয়া জুবিন গাৰ্গক পৰৱৰ্তী যিখিনি নীতি নিয়ম আছে সেই নীতি নিয়মৰ বাবে যেতিয়া এয়াৰপৰ্টৰ অভিমুখে লৈ যোৱা হৈছিল তেতিয়া তেওঁলোকো যিজন সিদ্ধাৰ্থ শৰ্মা আছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত সেখৰ জ্যোতি গোস্বামী সন্দীপন গাৰ্গ গোটেই কেইজন সেই হস্পিটেলখনৰ পৰা ওলাই গৈছিল পৰৱৰ্তী সময়ত আমি বহু চেষ্টা কৰিও তেওঁলোকক এবাৰো লগ পাবলৈ সক্ষম নহ'লোঁ আৰু তেওঁলোকৰ সৈতে কোনো ধৰণৰ কথা পাতিবলৈ সক্ষম নহ'লোঁ কিন্তু প্ৰতিজন মানুহে আচলতে তাত যিকেইজন মানুহ আমি দেখা পাইছিলোঁ কাৰো মুখত ভয়ৰ বাহিৰে কিন্তু দুখৰ সেই যি আচলতে চাপ